স্কিল ইণ্ডিয়া PMKVYৰ আণ্ডাৰত ৰাজমিস্ত্ৰীৰ বাবে কেনেকৈ ৰাজমিস্ত্ৰীয়ে চিমেণ্ট বালি যোগ কৰি বা কি সামগ্ৰী ব্যৱহাৰ কৰে সেই বিষয়ে ইয়াতে এটা প্ৰশিক্ষণ দিয়া হৈছে। আহক প্ৰশিক্ষণৰ বিষয়ে অলপ কিছু কথা জানো, কিন্তু ইয়াতে মোৰ এটা অভিযোগ আছে, সেই অভিযোগটো আপোনালোকক মই দেখুৱাই গৈছোঁ লগতে। অ'কে, আহক আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এই ফলকখন বাৰু দেখিছেনে? এইখন হয় প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। হয়, ইয়াতে ইটা বা চিমেণ্ট বালুৰে কেনেকৈ ঘৰ বনোৱা হয় সেয়া শিকোৱা হয়, কি ব্যৱহাৰ কৰা হয় তাক দেখুওৱা হৈছে। স্কিল অফ ইণ্ডিয়া। প্ৰশিক্ষণত মোকো মাতিছিল, মই উপস্থিত হৈ দেখিলোঁ তাত যিবোৰ যোগ্য ব্যক্তি এনেকুৱা এটা প্ৰশিক্ষণৰ সেইবিলাক মানুহ উপস্থিত নাথাকি এনেকুৱা কিছুমান ধনী লোকৰ ব্যক্তি উপস্থিত আছে যাৰ কাৰণে এই ট্ৰেইনিংটো যোগ্যই নহয়। সেই কথাটো মোৰ অকণো হজম নহ'ল আৰু সেয়েহে মই এই ভিডিঅ'টো বনালোঁ। মই দেখিছোঁ ইমান লোক দেখিছোঁ ইয়াতে চকুৰ আগত আছে, ঠেলা তেনে এনেকুৱা লেডিজ মহিলা মই দেখিছোঁ বহুত কষ্টৰে জীৱন কটাই আছে, কিন্তু সেনেকুৱা মানুহ নাপায়। এনেকুৱা ষ্টেণ্ডাৰ্ড লেভেলৰ মানুহবিলাকে এনেকুৱা প্ৰশিক্ষণ পোৱাটো মোৰ মুঠতে অলপ ভাল লগা নাই। মই আপোনালোকক প্ৰশ্ন এটা কৰিছোঁ, এইবোৰ মানুহে বাৰু এই প্ৰশিক্ষণটো লৈ কিবা কাম কৰিব নেকি বা ইয়াৰ পৰা কিবা বেনিফিট হ'ব নেকি? একো বেনিফিট নহয়, মাথো চৰকাৰে দিয়া দুদিনীয়া প্ৰশিক্ষণৰ বাবে 500 টকা এটা সিহঁতৰ একাউণ্টত সোমাব, কিন্তু যিজনে পাব লাগিছিল তেখেত বঞ্চিত হোৱা যেন লাগিছে। অ'কে, থেংক ইউ ফৰ ৱাটছ মাই ভিডিঅ'।